দুটি নয়নে ৰঙীন পৃথিৱীখন নেদেখিলেও ৰঙীন সপোন দেখিব জানে লক্ষীমা ভৰালী আৰু সপোনবোৰ জোৰা দি দি গীতৰ জৰিয়তে মানুহৰ মন জয় কৰিব খোজে তাই। আজি মই আপোনালোকক লৈ যাম এটি সুন্দৰ গীতৰ বাণী বন্ধনৰ স্থলীলৈ, য'ত অযুত সপোনে উশাহ মেলি উঠিব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই ঋতুপনে নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই ডেষ্টিনি দীপাংকদাৰ, মোৰ দাদা দীপাংকদাৰ ছেটআপত গান ৰেকৰ্ডিং কৰা হয়। মই আগতেও দেখাইছোঁ, দীপাংকদাৰ হয়তো আমি ভিডিঅ' আগতেও বনাইছোঁ। তো আপোনালোকক মই আজি এটা গানৰ ডাবিং কেনেকৈ চলি আছে আৰু কি গীতৰ মানে ডাবিং চলি আছে অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু কোনে গীতটো গাইছে, কোনে লিখিছে, সকলোবিলাক দীপাংকদাই কেনেকৈ ধৰণে কাম কৰিছে দেখিছে আপোনালোকে। মই আগতে দেখাইছোঁ দীপাংকদা মোৰ দাদা। ত' কেনেধৰণে কামবিলাক চলি আছে আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম। ত' প্ৰথমে গীতটি যিয়ে গাইছে তেওঁৰ ওচৰলৈ যাব চেষ্টা কৰিম মই, বা ওচৰলৈ, এইফালে ছাইডতে আছে। চ' বা প্ৰথমে আপোনাৰ নামটো কৈ দিয়ক, আপোনাৰ নামটো কি হয়? নমস্কাৰ, মোৰ নাম লক্ষীমা ভৰালী। আপোনাৰ ঘৰ ক'ত হয়? মোৰ ঘৰ ভগামুখ পেকমনীয়া। তো গীতটি আজি যে ৰেকৰ্ডিং কৰি আছে দীপাংকদা মানে ছেটআপত যে যিটো গীত ৰেকৰ্ডিং চলি আছে বৰ্তমান, সেই গীতটিৰ নামটো কি হয়? সেই গীতটিৰ নাম হৈছে তাঁতৰ শালত। তাঁতৰ শালত। এই গীতটি মানে আপুনি পৰিকল্পনা কেতিয়াৰ পৰা ৰাখিছিল, মানে কেতিয়াৰ পৰা ভাবিছিল যে মই গীতটি কৰিম বা কেনেধৰণৰ পৰিকল্পনা ৰাখিছিল, তাৰ বিষয়ে অলপমান জনাই দিয়ক। মই বাইদেউ ঘৰলৈ আহিছিলোঁ। বাইদেউ ঘৰলৈ আহোঁতে বাইদেৱে মোক ক'লে, আমাৰ ইয়াতে গীত গোৱা ল'ৰা এটা আছে, তই অকণমান তাৰ লগতে যোগাযোগ ৰাখচোন বুলি ক'লে মোক। তয়ো অকণমান ভইচ এটা দি চাচোন, তই কিজানি ষ্টুডিঅ'ত গাবলৈ সুবিধা পাৱই। তাৰপিছতে মই এতিয়া কল্যাণ দুলীয়াক লগ পালোঁ। কল্যাণ দুলীয়াই সহায় কৰিলে মোক। আৰু গীতটি আপুনি কোনে লিখিছিল ক'লে? ময়ূৰঞ্জন গন্ধিয়া। তেওঁ সুৰ কৰিছে। আৰু গীতটি মানে গাই পিনে কেনেকুৱা পাইছে সেইটো অলপ আপুনি জনাইকচোন। মোৰ বহুত ভাল লাগিছে। গীতটি মানে আপুনি প্ৰথমতে আগতে মানে ষ্টুডিঅ'ত গীত গাইছিল নে? ষ্টুডিঅ'ত নাই গোৱা। বাকী এনেকে মানে গীত গাই থকা হয়? হয়, মই ষ্টেজ প্ৰগ্ৰেম কৰোঁ। ষ্টেজ প্ৰগ্ৰেম চলে আৰু ঘৰটো আৰাধনা কৰি থাকে। আৰু আকাশবাণী ডিব্ৰুগড়। বহুত সুন্দৰ। মই শুনিলোঁ গীতটি, আপোনালোকেও শুনিবলৈ পাব। তাৰ ভিতৰত আপুনি মানে গীতটো আপোনাৰ ফালৰ পৰা ক'বলগীয়া কিবা আছে নেকি? গীতটোক লৈ পিনে আপোনাৰ ৰাইজলৈ কিবা ক'ব লগা আছে নেকি? অলপমান মনৰ ভাৱটো আপুনি জনাই দিলে ভাল পাম। মোৰ গীতটো আজি ডাবিং হৈছে আৰু কিছুদিনৰ পিছত ৰিলিজ হ'ব। গীতটো আপোনালোকে চাওক, চাই গীতটি শুনি ভাল পালে লাইক কৰিব। সেইটোৱে। আৰু গীতৰ মাজত কেনেদৰে গীতটি গাই আছে আপোনালোকৰ অলপমান দৃশ্য আপোনাৰ মই দেখাবলৈ চেষ্টা কৰিম। সদায় মাকুৰি মাত খিটি খিটি তাঁতৰ শালত, পদূলি মুখটোকে দেখিল মাৰো লাজত। চ' আপোনালোকে কিছুমান দৃশ্য দেখিবলৈ পালে গীতটো কেনেধৰণে ৰেকৰ্ডিং চলি আছে, কেনেধৰণে ডাবিং চলি আছে দীপাংকদাৰ ছেটআপত। এয়া দীপাংকদা মোৰ দাদা হয়। নমস্কাৰ। ত' আগতেও আমি ভিডিঅ' বনাইছোঁ দীপাংকদাৰ লগত। ভিডিঅ' বনাবলগীয়া বিশেষকৈ আমি কেনেধৰণে কাম কৰি গৈ আছোঁ তেনেকুৱাবোৰে দেখাবলগীয়া আছে। বাকী আমাৰ মাজৰ সম্পৰ্কটোৰ বিষয়ে আমি নকলেও হ'ব, আমি বহুত ঘনিষ্ঠ হয়। ত' তাৰ মাজত এই গীতটি মানে কেনেকুৱা আপুনি পাইছে, মানে কেনেকৈ ধৰণে আগুৱাই লৈ গৈছে, যিহেতু আপুনি সংগীত পৰিচালনা কৰিছে, ত' তাৰ বিষয়ে অলপমান দীপাংকদাই ৰাইজক জনাই দিয়ক। এই গীতটি বিশেষকৈ ক'বলৈ গ'লে মোৰ কাৰণে, মোৰ জীৱনৰ কাৰণে এটা ব্যতিক্ৰমী গীত, কিয়নো আমাৰ বাইদেউ ইমান দূৰৰ পৰা আহিছে প্ৰথম কথা। আৰু আমাৰ বাইদেউৰ যিটো এটা আশা আছিল যে ষ্টুডিঅ'ত এটা গীত কৰিম আৰু লাইভ প্ৰগ্ৰেম কৰি থাকে তেওঁ, কিন্তু ষ্টুডিঅ'ত এটা গীত বাণীবদ্ধন কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিম বুলি এটা আশা আছিল। আৰু সেই আশাটো পূৰ কৰিবলৈ পাই মই অতিকৈ বেছি সুখী হৈছোঁ, কিয়নো বাইদেউ শাৰীৰিকভাৱে, মই এইটো কথা কৈছোঁ, সেইটো বাইদেউ মোক বেয়া নাপায়, শাৰীৰিকভাৱে বাইদেউৰ যিহেতু অলপ দৃষ্টিশক্তি কম, বা বাইদেৱে প্ৰতিটো বস্তু আমি যেনেকৈ প্ৰত্যক্ষ কৰোঁ তেনেকৈ বাইদেৱে হয়তো
প্ৰত্যক্ষ কৰিব নোৱাৰে, কিন্তু মানুহৰ যদি ইচ্ছা থাকে যিকোনো কাম কৰিব পাৰি, সেই বস্তুটো প্ৰমাণ কৰি দেখুৱাইছে। খুব ধুনীয়াকৈ কণ্ঠদান কৰিলে। আজি আমি ফাইনেল ভইচ ডাবিং ল'লোঁ। গীতটি মোৰ হিচাপত মই শুনি খুব ভাল পাইছোঁ আৰু মই মিউজিক কৰি খুব ভাল পাম আৰু ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ, কাৰণ যিহেতু বহুত বেছি কষ্ট কৰিম বুলি মই আজি ভইচ ডাবিঙৰ দিনা সংকল্প লৈছোঁ। দীপাংকৰে যিহেতু ক'লে যে মদন নিয়োগ ছাৰ মোৰ কাষতে বহি আছে, তেওঁ এজন কৃতি শিক্ষক, লগতে সাংস্কৃতিক বহুত ধৰণৰ কাম কৰিছে, শ্বৰ্ট ফিল্ম কৰিছে, এৱাৰ্ডো পাইছে। আৰু আপোনালোকে চাব পাৰিব MN ফিল্ম চাগে ইউটিউব চেনেলটোৰ নাম। ত' তেওঁ এই চেনেলটোত বহুত ধৰণৰ শ্বৰ্ট ফিল্ম আগবঢ়াই আহিছে দীপাংকদাৰ লগতে। আমি গোটেইবিলাক লগতে আছোঁ। ত' তেওঁৰ মনৰ পৰা প্ৰথমে আমি তেওঁৰ মনৰ পৰা এই গীতটোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই গীতটোৰ বিষয়ে? কথাষাৰ শুনি বিৰাট ভাল লাগিলে। মোৰ আজি বিৰাট সৌভাগ্য, আমাৰ ভৰালী ভণ্টীয়ে ইয়াতে গীত ৰেকৰ্ডিং কৰিব আহিব লাগে বুলি ক'লে আৰু তেওঁলোকে মোকে ক'লে, ছাৰ আপোনাৰ গাড়ীতে আজি আমি যাম এনেকৈ। এইটোতো বহুত ভাল কথা, মই দীপাংকৰ তালৈ গৈয়ে থাকোঁ, তাইক ময়ে লৈ যাম। আজি ইয়াত মই দেখিলোঁ ইমান সুন্দৰকৈ গান গাইছে আৰু ইমান সোনকালে এটা গান ৰেকৰ্ডিং কৰিছে। মই চাই অভিভূত হৈ গৈছোঁ। বহুত শিল্পীয়ে ইমান কম সময়ত এনেকুৱা এটা গান দিব নোৱাৰে আৰু তেওঁৰ কণ্ঠটো ইমান সুন্দৰ, ইমান এই হেৰি আছে, ৰিদম আছে, স্পন্দন আছে। মই শুনি অভিভূত হৈছোঁ। প্ৰত্যেক দৰ্শকে শুনি গানটো ভাল পাব মই আশা কৰিছোঁ 100%। মই যিটো কৈছোঁ প্ৰকৃত শিল্পী হ'লে চবেই ভাল পাবই লাগিব। এনেকুৱা কণ্ঠ চব মানুহৰ গাত নাথাকে। আটাইতকৈ এটা ভাল কথা হ'ল তাই এগৰাকী দিব্যাংগ শিল্পী হৈ টিভিলৈ নোচোৱাকৈ অকল তালতে ইমান সুন্দৰ গাইছে। চকু থকা মানুহো ইমান ভালকৈ গাব নোৱাৰে, সেইটো তেওঁৰ ক্ৰেডিট হয়। ভগৱানে তাইক এফালে নিদিলেও এফালে সাংঘাতিক দিছে। এই গানটোৱে তাইক পুৰে জীৱন সকলোৰে মাজত শিল্পী হিচাপে চিনাক্ত কৰিব আৰু তেওঁ ভৱিষ্যত আৰু গান গাব পাৰিব বুলি মই সম্পূৰ্ণ আশা ৰাখিছোঁ। এয়াই মোৰ মন্তব্য। চ' গীতটি যিয়ে লিখি উলিয়াইছে আৰু সুৰ দিছে যিয়ে মনোৰঞ্জন দা। চ' মোৰ কাষতে আছে। অলপমান গীতৰ বিষয়ে কেনেধৰণে কি পৰিকল্পনাৰে গীতটো লিখিলে, কি হয়, আৰু মোৰ দাদা হয় দেই, মোৰ দাদা হয়, বহুত দিনৰ চিনাকি হয়। ত' তেওঁ এই গীতটো কেনেকৈ মানে পৰিকল্পনা কি ৰাখিছিল আৰু কিদৰে আগুৱাই লৈ গৈছে তাৰ বিষয়ে অলপমান আপোনালোকক জনাই দিব। নমস্কাৰ, মই মনোৰঞ্জন। বেছি ডাঙৰ গীতিকাৰ নহয় বাৰু। এদিন হঠাতে কৈলান দলীয়া ফোন মাৰিলে মোলৈ যে এনেকুৱা বাইদেউ এগৰাকী আছে, মাহী এগৰাকী আছে, গীত এটি লিখি দিব লাগে। আৰু ক'লে তেখেতে এজন জন্মগতৰ পৰা চকুৰে তেখেত দিব্যাংগন শিল্পী আৰু মোৰ সেই মাহীৰ ভাগৰ এটি গীতৰ কলি মোলৈ পঠিয়ালে। মানে তেতিয়া খুব ধুনীয়াকৈ গীতটি গাইছিলে দেই। তোমাৰ দীপালী বৰঠাকুৰ নহয় জানো? দীপালী বৰঠাকুৰ গান এটা জোন ধলে জোনাকতে, এই গীতটো মোলৈ গাই ভইচত দি পঠিয়াইছিল। আৰু মই কণ্ঠটো ইমান ধুনীয়া, ইমান সুন্দৰ কণ্ঠ, আৰু মই শুনি পিনি সেই ভইচটোৰ লগত শ্বুট কৰি এটা গীত লিখিছিলোঁ বাৰান্দাত বহি। আৰু সেই গীতটি তাঁতৰ শালত বুলি টাইটেলটো থ'বলৈ কৈছোঁ আৰু লিখি দিলোঁ আৰু ধুনীয়াকৈ আৰু তেখেতৰ মুখত শুনিলোগৈ গৈ লিখি মেলি কৈলান দলীয়া পঠিয়ালোঁ। সি গৈ অলপ চাই মেলি দিলে প্ৰেক্টিছ কৰিবলৈ। মই তাকে দিয়াই দিলোঁ, কথাখিনি দি পিনি সিয়ে প্ৰেক্টিছ কৰাই দিলে। তাৰপৰা আৰু মই নিজে গৈ এদিন ভালকৈ শুনিলোঁ, ইমান ধুনীয়া চুইট ভইচ, শুনি ভাল লাগি গ'ল মানে। আৰু লগালগ ক'লোঁ যে গানটো ভাল হৈছে, তেখেতৰ ভইচত শ্বুট কৰিছে। সেই গতিকে মই ক'লোঁ যে দীপাংকৰ ওচৰলৈ সোনকালে লৈ যা, মোৰ বন্ধু দীপাংকৰ খুব ধুনীয়াকৈ সংগীত শিল্পী, বৰ ধুনীয়া ধুনীয়া কাম কৰি আছে। আৰু সেয়েহে সেইখিনি সময়ৰ পৰা আজিলৈকে দীপাংকৰ ওচৰলৈ লৈ গ'ল আৰু আজি ডাবিংটো ভাগ্যক্ৰমত আজি ডাবিংটো আমি কৰিবলৈ সুবিধা পাই আছোঁ আৰু খুব ধুনীয়া হৈছে। আৰু আপোনালোকলৈ ৰাইজলৈ এটি অনুৰোধ, গীতটো আমি বহাগৰ আগে আগে, বহাগ বিহুৰ আগে আগে ফাগুন চ'ত মাহত আমি গীতটো মুক্তি কৰিম আৰু সকলোৱে গীতটো উপভোগ কৰিব বুলি আমি আশাবাদী। আৰু ভাল হৈছে বেয়া হৈছে আপোনালোকলৈ আগবঢ়াই দিলোঁ। যদি ভাল পায় লাইক কমেণ্ট কৰিব পিছলৈ। থেংক ইউ। আপোনালোকে এই বাৰ মুখতো লগতে মনোৰঞ্জন দাৰ মুখতো শুনিলে কল্যাণ দুলীয়া, এই নামটো আপোনালোকে শুনি আছে। ভিডিঅ'বোৰ প্ৰথমতে শুনিছিলে, তো এওঁহে কল্যাণ দুলীয়া। তেওঁৰ মুখেদি আমি শুনিব বিচাৰিছোঁ গীতটোৰ লগত কেনেধৰণে জড়িত হৈ আছে তেওঁ আৰু কেনেধৰণৰ পৰিকল্পনা ৰাখিছে, তো অলপমান জনাইলে ভাল পাওঁ। নমস্কাৰ, মই হঠাতে আমাৰ গাঁৱতে ঘূৰি ফুৰোঁতে
আমাৰ মাহী বুলি কওঁ মই আমাৰ গাঁৱৰ ঘৰলৈ গৈছে আলহী খাবলৈ গৈছে তো মাহী বুলি কওঁ মাহীৰ মুখত এটা দীপালী বৰঠাকুৰৰ গীত শুনিলোঁ তাৰ পাছতে মই গ'লোঁ সিহঁতৰ ঘৰলৈ গ'লোঁ সোমালোঁ ইমান ধুনীয়া কণ্ঠ ইমান ধুনীয়াকৈ গাইছে মই মোবাইলত বাণীবদ্ধ কৰিলোঁ মই মোবাইলত ৰেকৰ্ডিং কৰিলোঁ আৰু ময়ূৰঞ্জন মোৰ বন্ধু হয় মোৰ চিনাকি তালৈ মই ফোন কৰিলোঁ যে আৰু লগালগ মই হোৱাটছআপৰ যোগেদি মই তেওঁৰ ভইচটো মই পঠাই দিলোঁ ময়ূৰঞ্জনলৈ তো মই ক'লোঁ আৰু যে গান এটা লিখি দিবিচোন এনেকৈ মাহী এগৰাকী আছে অকণমান শাৰীৰিকভাৱে অক্ষম চাই চিতি তেওঁৰ ভইচটো মেটচ হোৱাকৈ গীত এটা লিখি দিবি তাৰপৰা সি হঠাতে গীত এটা লিখিলে তাৰ 2-3 দিনৰ পিছত মই পালোঁ গীতটো তাৰপিছতে মই মাহীক সি নিজেই ক'লে ময়ূৰঞ্জনে নিজেই কৈছে যে প্ৰেক্টিচটো কৰি দিবি তেওঁ সুৰ চুৰ দি দিছে প্ৰেক্টিচটো কৰিবলৈ গ'লোঁ আৰু কৰিলোঁ তাৰপিছত আকৌ কৈছে দীপাংকৰ দিহিঙীয়া ওচৰলৈ লৈ যাবি মই তাৰ কথা মতে আহিলোঁ দীপাংকৰ দিহিঙীয়া ওচৰলৈ আহিলোঁ আহি ইমানখিনি আগবাঢ়িছে মোৰ ভাল লাগিছে খুব ভাল লাগিছে এতিয়া ৰাতি প্ৰায় 11 বাজিব হ'ল আপোনালোকে বিশ্বাস নকৰিব যে আইতা এতিয়া আমাৰ কাষত 11 বাজিব হ'ল ৰাতি আৰু হয়তো আপোনালোকে মানে গমো পাব চাগে কিয়নো ৰাতি ৰুমৰ ভিতৰত লাইট জ্বলি আছে কিন্তু একদম সময় চাই পিনে কৈছোঁ মই আৰু একদম সঁচা কথা কৈছোঁ যে 11 মান বাজিবলৈ হ'ল ৰাতি এতিয়া আৰু এই বাৰ লগত আইতা আহিছে বাৰ বৰমা হয়নে বাৰ বৰমা হয় চ' গানৰ প্ৰতি গীতৰ প্ৰতি এই সাংস্কৃতিক দিশৰ প্ৰতি বহুত ৰাপ থকাৰ কাৰণেহে আমাৰ মাজত এতিয়া আইতা আছে কাষত আৰু আইতাৰ মনৰ ভাৱ মই জানিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে ক'ব লাগিব যে আইতাক মই মানিছোঁ কাৰণ ইমান মনৰ পৰা মানে একদম ভাল পায় কাৰণেহে বাৰ গীত ভাল পায় লগতে সংগীত ভাল পায় কাৰণেহে আমাৰ মাজত বৰ্তমান ইয়াত আছে আৰু কমেও বহুখিনি বাট মানে গাড়ীত আহিছে তথাপি এই ঠাণ্ডাত মানে গাড়ীতে আহিছে তথাপিও যে মানে নিজৰ টোপনি বা সকলোবিলাক নেওচি আহিব লগা হৈছে কাৰণ ভাল পায় মনৰ পৰা ভাল পায় কাৰণেহে আমাৰ মাজত আছে চ' প্ৰথমে সুধিম আপোনাক মানে গীত বহুত ভাল পায় ন আপুনি গান শুনি ভাল পায় আপুনি ভাল পায় কাৰণেহে গম পাইছোঁ আৰু বাক মানে কেতিয়াবা আপুনি দেখিছে যে গান গোৱা মানে আপুনি কেতিয়াবা মানে কেতিয়াবা লক্ষ্য কৰিছে কেতিয়াবা গান গায় নাই সৰুৰ পৰা গায় অলপমান জনা হোৱাৰ পৰাই গায় তাইৰ লগতে মই ফুৰি এইখিনি ভাল পাওঁ একদম আপুনি এতিয়া আপোনাক কোনোবাই আহিবলৈ ক'লে নে আজি যে নিজে আহিছে সেইটো একদম সঁচা কথা কওক ইয়ালৈ যে আপোনাক মানে লৈ আহিলে নে আপুনি নিজৰ মনৰ ইচ্ছাৰে আহিছে সেইটো কওকচোন মনৰ ইচ্ছাৰে আহিছোঁ বিহু তাই সৰুৰ পৰা মই অলে তলে নি ইমানখিনি কৰিলোঁ এতিয়া ঘৰৰ পৰা আহিছোঁ বিহু ঘৰত নাখাই তাইৰ কাৰণে বিহু এৰি ইয়ালৈ আহিছোঁ কিমান ভাল পায় আপুনি এই বাক কিমান ভাল পায় একদম মনৰ পৰা কওকচোন এই ভিডিঅ'টোৰ যোগেদি ভাল পাওঁ মই সৰুৰ পৰা তাইকে ময়ে তোলা বহুত ভাল পায় ন মৰমতে আপুনি কি বুলি মাতে বাক কি বুলি মাতে মৰমতে আপুনি বাক কি বুলি মাতে জানটো বুলি মাতে গীতটি আজি যে বায়ে যে গীত এটা গাইছে ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছে মানুহে গোটেই চব মানুহে শুনিব পাব আপুনি আপোনাৰ মনত কেনেকুৱা লাগিছে কওকচোন অলপমান মোৰ মনত দুখো লাগিছে আনন্দও লাগিছে কিমান আনন্দ লাগিছে দুখ লাগিছে মই যে ইমানখিনি তলে নি সৰুৰ পৰা ইমানখিনি কৰিলোঁগৈ কৰি এতিয়া যে তাই গোটেই চিঠিখনত জনাজত হৈছে দুখো লাগিছে আনন্দও লাগিছে বহুত ভাল পাইছে ন মনত ভাল পাইছোঁ দুখটোলৈ চাই খুব আনন্দ পাইছোঁ সেইটোৱে একদম সুখৰ চকুলো হয় মানে ভাল পাওঁ কাৰণে আজি 80 বছৰীয়া বুঢ়ীয়ে মই তাইৰ লগতে ৰাতি ফুৰিছোঁ সেইটোৱে আপুনি ভাল পায় মনৰ পৰা
এই বস্তুখিনি মানে আঁকোৱালি লয় সেইবাবে যে আপুনি 11টা বজাত এই ৰাতিখন ইমান দূৰৰ পৰা আহিছে লগত আছে এতিয়ালৈকে আপুনি বহি আছে দেখিছোঁ আপুনি বহি আছে একদম মানে চকু দিব মৰা নাই ধুনীয়াকৈ আমি যেনেকৈ আছোঁ তেনেকৈ আছে বহি আছোঁ আমি বাৰু ক'বলৈ গ'লে ডেকাই হৈ আছোঁ কিন্তু আপুনি যিহেতু আপুনি বয়সস্থ হৈছে লাহেকৈ আপোনাৰ ভাগৰবিলাকো অলপমান আমাতকৈতো বেছি যিহেতু তথাপি মানে আপুনি যে আমাৰ লগত একদম লগত ফেৰ মাৰি পিনে আছে বহি পিনে সেইটো খালি একদম মানিছোঁ ৰাতিপুৱালৈকে ফেৰ মাৰি আপুনি হয়তো বেছিহে পাৰিব সেইটো কাৰণে কিন্তু বহুত ভাল লাগিছে আৰু আপোনাক মই সঁচাই কৈছোঁ একদম ভিডিঅ'টোৰ যোগেদি যিমান অসমৰ মানুহে চাই আছে য'ৰ পৰা নাচাওক কিয় একদম নিজেও কৈছে বয়সটো 80 বছৰ হৈছে তো একদম ধুনীয়াকৈ সংগীত ভাল পোৱাৰ কাৰণেহে বা লগত আহিছে আৰু শেষত কি ক'ব একদম গোটেই চবৰে মানুহে চাব একদম সকলো মানে অসমৰ মানুহে চাব গীতটো শুনিব আপুনি এই গীতটোক লৈ পিনে বাক লৈ পিনে কি ক'ব এইটো আশাৰ অলপমান কৈ দিয়ক মই এতিয়া নেজানিছোঁ নহয় কি বুলি ক'ম মই গীতটো শুনিব বুলি কেনেকুৱা বুলি কৈ দিয়ক গীতটো সকলোৱে শুনিব সকলোৱে শুনিব মই সৰুৰ পৰা দুখ পুৰ হৈছে সকলোৱে যে সৃষ্টিখনত দেখিব সেই তাতে মোৰ আনন্দ লাগিছে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ গীতটো অহাৰ লগে লগে মই লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলো শুনিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব কেনেকুৱা পাইছে ভিডিঅ'বিলাক পুনৰবাৰ আহিম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈকে ধন্যবাদ জয় অসম